শিলা 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 মান তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। অভদ্ৰ নেকি তোমালোক? কি কৰবা ধৰছ? নাপে নকৰবি বুজছ? বেলেগ হ'লে মাৰবো, এইগিলা নকৰবি। থাকবা নৰা হৈছে তোমালোকৰ দৰে অভদ্ৰ আপাৰ সেই জাগাত। কি কবি ভাই, আজিকালি এখন বাইক নহলি নৰিয়ে বুজছ না। ঘূৰি যাবাই নোখোজে আজিকালি। এই বুঢ়া চাইকেলখন লৈ 7ম পৰীক্ষা 90 চনৰে সেই ঘূৰি থাকবা লাগে। কলেজত যাওঁতেও সেই লৈছোঁ, স্কুলত যাওঁতেও সেই লৈছোঁ, সেইখানেই লৈ আছোঁ, সেইখানেই লৈ যাই আছোঁ। য'তে যাব লাগে সেইখানেই লৈ যাব লাগে। এখন বাইক খুজিলোঁ আজি ইমান দিন ধৰি, এখন বাইক এখন নাপাওঁ জানানা। কি কৰিম? হয়ে ভাই, ঠিকে কৈছ। আজিকালি ৰাপি মখানৰ বাপৰে বাপ কি লাগব বা। 16 বছৰ হবাই নাপায়, লাগে এটা বয়ফ্ৰেণ্ড আজিকালি। পুৰা লাগে একদম। আৰু সি এনেকুৱা নহ'ব একদম, মানে পইচা আছে হ'ব, বাইক আছে হ'ব বা। আজিকালি লাগে জানানা, পইচা নাথাকিলে আজিকালি একোৱে নহয়। আৰু হাতটো খুলি দেখাব নোৱাৰি না, নহ'লে ভাল আছিল। কি হাতৰ কথা কৈছা তই? হাত নহয় হাড়তে হৃৎপিণ্ড, সৰুতে যে পঢ়িছিলোঁ হৃৎপিণ্ড। সেইটো খুলি দেখা পাৰিলে ভাল লগা হয়। ময়ো গম পোৱা নাই তাতে বোলে লিখা থাকে বোলে কিমান ভাল পায়। তাতে খুলি দেখা পাৰিলে ভাল লগা হয়, তিতা পতলা হয় চাগে। আজিকালি আৰু কি ক'ম, বাইক এখন নহ'লে নহয়। বাইক এখনতো জৰুৰী হৈ গৈছে, বাইক এখন লাগেই। কি হৈছে তহঁতৰ? কিবা দুখত থকা যেন পাইছো। কি কবি ভাই, আজিকালি এখন বাইক নহ'লে একো নোহোৱা হৈছে জানানা। তই এতিয়া সৰু আছা দেচোন, দেখাত আমাৰ লগত পঢ়িছা, কিন্তু আমিতো এতিয়া 3 বছৰ মোটামুটি এটা ক্লাছতে বহি আছোঁ দেচোন। গম পোৱা হৈছোঁ আমি পৰিস্থিতিবিলাক দেশৰ। তই এতিয়া সৰু ছোৱালী এতিয়া নাহিছা, তই গম নাপাবি এইগিলা। বাইক এখন নহ'লে আজিকালি আপি এটাই ঘূৰি যাবাই নোখোজে, বুজছ না। বেয়া লগা হৈছে জীৱনটো। হয় মদন, ঠিকে কৈছা তই। কি কৰিম আমাৰ? বেটা বাইক এখন কাৰণে তই কৰছা? যা হ'ব যা, মই এখন বাইক এনে কিনি আছো যা। যেতিয়া লগা হয় কৈ দিবি তহঁত দুটাক, তই একদিন নিবি তই একদিন নিবি, হ'ব দে। মই আজি কিজানি বা কালি বাইকখন কিনবাই যাম, তোক কম দে মই, হ'ব না? দে মোৰ টাইম নাই এতিয়া, যাওঁ দে। ৰচোন কি বাইক ল'বি সেইটোতো কৈ যা। এনে তেনে বাইক ল'লে নহ'ব কিন্তু। হ'ব দে, কম দে, গম পাবি দে। আনিম না কালি বা পৰহি, তেতিয়া গম পাবি দে। জানো দে, ৰখাৰ টাইম নাই। কি বাইক ল'ব বাই? মোৰ সন্দেহ হৈছে তাৰ বাপকটো যিহে সন্দেহ হয় তাক কিন দিব বুলি। দে চাওঁ দেচোন কি হয়, কিনলেতো আমাৰে ভাল হ'ব দেচোন। কি খবৰ ভাইয়া, কি করছ? হাও রতন শুনে তো বাইকখান কিনলি নাকি? কিনছে যদি আনবে লাগছিল, মিঠা চিঠা খাবা গেলো হয় একেলগে বহি কিনে। তই আর ঘৰত কণী পারবা কাৰণে থৈছা না কি বাইকখান? কি বাইকখান যে সন্মুখতে আছে তাই দেখা নাই নেকি? পাগলা হৈছে নেকি তই? কতে ক'ত বাইক দেখাই নাইচোন তই? ইখান কি স্প্লেন্ডার খান? বকা, স্প্লেণ্ডাৰ লৈ তই আপি কথা পাইছা? বুঢ়া চাইকেলেদি পতি যাব স্প্লেণ্ডাৰ আনাত চাই। বেকাৰ পইচা খৰচ কৰিছা তই। ধুই হাও কি কবা ধৰছা তই তহঁতে এইগিলা? তহঁতক মই ডাঙৰ বুলি ভাবি, তহঁতে এক্সপিৰিয়েঞ্চ বুলি ভাবলো, বাইক কিনাৰ কথা ক'লি বাইক কিনলো, আৰু এতিয়া তই উল্টি বাগান মাৰবা ধৰছাচোন। এনেকুৱা ক'লি নহ'ব, কিবা এটা কৰ। কুকুৰ চালা, তই সেইদিনা ভালকে কথাটো শুনছিলি? কুকুৰৰ দৰে যে মাতছিলো, ভকাইছিলো ইমানবাৰ। মই জানছিলো তই স্প্লেণ্ডাৰ বা গ্লেমাৰ কিবা এনেকাই কিনবি। চালা সেইকাৰণে মই তাক কৈছিলো, ইয়াক কৈছিলো না মই এনেকা বাইক কিনি আনব। চালা ইটো নিজৰ ইজ্জত ডুবাব, আমাৰ ইজ্জতটো লুবাব। ধুই বল ইয়াৰ পৰা বল। হ'ব এতিয়া যি হ'ল হলা, উঠো একেলগে। তয়ে উঠ তাতে, উঠি কিনে কটি দুখন পাৰি লৈ কিনে ধুনীয়াকে ঘূৰি থাক গোটেই। ভালত তোৰ লগত যাই কিনে ইজ্জত ধ্বংস কৰিম নেকি যিখিনি থাকা ইজ্জতখিনি? থৈ থৈ থৈ।